কৰি লৈছোঁ আৰু এতিয়া পথাৰ মাজত খোজকাঢ়ি কাঢ়ি আহি আছোঁ। চোৱাচোন মোৰ ভৰি চেণ্ডেল এযোৰো নাই, ইমান কষ্ট হৈছে শুকান মাটিবোৰত খোজকাঢ়িবলৈ। বহুত কষ্ট কৰিছোঁ গাইজ, প্লিজ ছাপৰ্ট মি ইয়াৰ। বহুত কষ্ট হৈছে শুকান মাটিত খোজকাঢ়িবলৈ, বিশেষকৈ সুদা ভৰিৰে। অ' মাই গড, বহুত টান মাটিবোৰ আমাৰ এইফালে। এসোপামান গামোচা টঙালি লৈ দেখিছানে, মেখেলা চেখেলা দাঙি আহি আছোঁ। পোৱালীকেইটা ইমান ফূৰ্তি পাইছে, চিনু আৰু কুলু ইমান ফূৰ্তি পাইছে, সিহঁতে ক'ব নোৱাৰে মানে। हाय गाइस, वेलकम बैक टू माय यूट्यूब चैनल एस बाय और मैं हूं वर्षा फिर से नए वीडियो के साथ। कैसे हो कमेंट पे जरूर बताना। हाय हेलो नमस्कार সকলো অসমবাসীলৈ মোৰ হিয়া ভৰা শুভেচ্ছা থাকিল। অসমীয়া নতুন বছৰ সোমাইছে, সকলোৱে জানে বহাগৰ বিহু অতি মৰমৰ অতি আদৰৰ আৰু সকলোৱে চেনেহৰ শ্ৰদ্ধাৰ বহাগৰ বিহুটো নানাচি কেনেকৈ থাকিব পাৰি। মোৰ ড্ৰেছ দেখি নিশ্চয় গম পাইছা তোমালোকে, মই বিহুৰ ভিডিঅ' বনাবলৈ আহিছোঁ আৰু মোৰ বেক চাইডে গোটেইখন পথাৰ গৰু চৰি আছে, মুকলি পথাৰ তোমালোকে দেখিছা। মই পথাৰৰ মাজত গছ এজোপা বিচাৰি বিচাৰি ভিডিঅ' বনাবলৈ আহিছোঁ আৰু মোৰ লগত আছে ভতিজাকেইটা, মোৰ বেটাও আছে আৰু ইহঁতে মোক সকলো সময়তে বহুত হেল্প কৰে। আৰু এটা এতিয়া কেনেকৈ লটকি আছে গছত গামোচা বান্ধিবলৈ চাবাচোন দেই। এইটো এটা লটকি আছে গছৰ ওপৰত গামোচা বান্ধিছে। আমাৰ ভিডিঅ' শ্বুটিং কৰিব আহিলে বহুত কষ্ট হয় আৰু তাতে আমাৰ এটা ব্লগো হৈ যায়, তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ আমি কেনেকৈ কি কৰোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিবা আৰু সকলোৱে মোক বহুত ছাপৰ্ট কৰাৰ কাৰণে, ছাবস্ক্ৰাইব কৰাৰ কাৰণে, মোৰ চেনেলটো চাই লাইক কমেণ্ট কৰাৰ কাৰণে অশেষ অশেষ ধন্যবাদ। আৰু ভগৱানে সকলোকে এটি সুস্থ মন আৰু শৰীৰ দিয়ক, বহাগৰ বতৰ সকলোৱে ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিছোঁ। এইটো বেটা আৰু বেটি আমাৰ বৌৰ ছোৱালী হয়, দুইটাই একদম কৰচ গছৰ ফুল চিগাত ব্যস্ত। এটা বান্দৰৰ আগতে লটকি আছে পুৰা, ইহঁতে খেলিব মানে ভাল পাইছে। নতুন ফুল ফুলিছে যিহেতু, সেউজীয়া গছজোপা মানে বহুত ধুনীয়াকৈ পাত ওলাইছে। পথাৰৰ মাজত বিচাৰি বিচাৰি আহি দেখিলোঁ যে গছজোপা এজোপাতে ভাল হ'ব, জাগাডোখৰো আছে নাচিবৰ কাৰণে আৰু গছজোপাই সেউজীয়া পাতেৰে বহুত ধুনীয়া হৈ আছে দেখিছা। টঙালি আৰু গামোচা অলৰেডি আৰি হৈ গৈছে, এখন আছেগৈ, সি লটকি আছে আৰিবৰ কাৰণে। আৰু মোৰ লগত আৰু এটা ভতিজা আহিছে আৰু কি কয় আমাৰ কুকুৰকেইটা আহিছে, দুইটা দেখিছানে কেনেকৈ খেলি আছে বগৰা বগৰীকৈ, মানে খুব ফূৰ্তি পাইছে সিহঁতি আমাৰ লগত আহিছে। আৰু মই থোপাত কপৌ ফুল আৰু একটা ডাঙৰকৈ ফুট লৈ পেলাই আৰু এইবিলাক মণি চনি খাৰু চাৰু পিন্ধি আছোঁ, গামখাৰু দেখিছা, ডিঙিত মণি, কাণত থুৰীয়া নহয় হৈছে, হাতত গামখাৰু আৰু মুগাৰ ৰিহা, মুগাৰ মেখেলা, ৰঙা ব্লাউজৰ লগত গানটো। ঠিক আছে তেনেহ'লে চাই যাবা আমি কেনেকৈ ভিডিঅ' বনাওঁ, কি কৰোঁ, তোমালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ব্লগটো। অকণমান ছাপৰ্ট বিচাৰি গাইজ, প্লিজ ছাপৰ্ট মি। বিহু বতৰ কেনেদৰে কাৰ কাৰ পাৰ হৈছে জনাবাচোন। অৱশ্যে মই দুমাহী দিনা ভিডিঅ'টো দিম বুলি ভাবিছিলোঁ, কিন্তু বহুত অসুবিধাৰ কাৰণে দিব নোৱাৰিলোঁ। অলৰেডি বহুত দেৰিয়ে হৈ গৈছে নহয় জানো, বিহু গৈছেগৈ আৰু একো নাই। বহাগ মানে বহাগৰ গোটেই মাহটোৱে বিহু এনজয় হয় নাই। আৰু ঠিক আছে তেনেহ'লে চাই থাকা ভিডিঅ'টো। আজা 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 আৰু বেটা বেটি তোমালোকে এতিয়া খেলি থাকিবা দেই। সিহঁত পুৰা উৎপাত দেখিছানে, ল'ৰা মানে ল'ৰা আৰু সাংঘাতিক উৎপাত, বহুত এনজয় কৰে। আৰু ইয়াতে সৰুৰ পৰা একদম গৰু বিচাৰিব আহোঁতে চৰাব আহোঁতে খেলি খেলি ডাঙৰ হ'ল, এইবাৰ মেট্ৰিক দিছে আৰু ডাঙৰবোৰ সৰু ল'ৰা একদম মানে পুৰা তামাম উৎপাত তাৰ। আৰু এই পিতলাকেইটা চোৱাচোন তলত ক'ব নোৱাৰে ফূৰ্তি, আৰু এইকেইটাত আছে একদম কামৰা কামৰি লাগি আছে। এইখন মুকলি পথাৰ, সমস্ত মুকলি পথাৰ, আবেলি সময়ত বেলি দক্ষিণ ফালে পাইছেগৈ, সববিলাক মানুহৰ ঘৰ আৰু মুকলি পথাৰ। হাতত জেতুকা লগাইছোঁ, কেনেকুৱা লাগিছে তোমালোকে জেতুকা লগালানে বাৰু? বিহুত জেতুকা লগাব লাগে নহয় জানো? এইখন খালি কালাৰটো অকণমান কম হ'ল। এইখন গামোচা অধিককৈ লাগিলে মানে আগফালে, কিন্তু পাছফালে হ'ব লাগিছিলে, সেইটো কাৰণে এইটোক নমাবৰ কাৰণে কৈছোঁ আৰু সি লটকিছে পুৰা নমাবৰ কাৰণে। हो जाएगा बाबा, कोशिश करो, कोशिश जारी रखो। टाइट कम टाइट है, यहाँ पे लगा दो, यहाँ पे लगा दो। অকণমান পৰিৱেশটো সুন্দৰ কৰিবলৈ চেষ্টা কৰিছোঁ গামোচা আৰু টঙালিৰ লগত। চ' গামোচাবোৰ লগাইছোঁ। পৰিবা
জলদি কৰ দেৰি হৈছে এইবোৰ উৰি যাব এতিয়া নহ'লে বতাহত গামোচাবোৰ মনা নামা 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 হৈ যাব নামা 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 ভণ্টি বা ৰখি আছে আহা জলদি আহা পথাৰৰ মাজত খেলিবলৈ পাই ইমান ভাল পাইছে দুইটাই নৰা চিঙি আনি ঘৰ বনাবলৈ আহিছে খা যাব হ'ল বেটা বেটি আহা ঘৰ যাওঁ আৰু এয়া গামোচা টঙালিবোৰ ডাঙৰ বেটা এৰাব এতিয়া বৰ ডাঙৰ বৰ সৰু ল'ৰা হয় আমাৰ নয়ন জ্যোতি ঘৰত আমি মৰমতে ভাইটি বুলি কওঁ সৰু যিহেতু ইয়াৰ ককাইক আছে এটা আৰু এতিয়া গামোচা টঙালিবোৰ পটককেনে অতৰুৱা সন্ধিয়াৰ সময় হৈ আহিছে পথাৰৰ মাজৰ পৰা জলদি ঘৰ যাব লাগে এটি ব্লগ বনালোঁ এটি বিহুৰ ডান্স ভিডিঅ' বনালোঁ আপলোড দিম নিশ্চয়কৈ চাবা সকলোৱে লাইক কমেণ্ট কৰিবা সঁহাৰি জনাবা বহুত আশাৰে ইউটিউব চেনেলটো চলাই আছোঁ যেন কিবা এটা এদিন হ'বগৈ আৰু ইউটিউব চেনেলটো মনিটাইজ হোৱাৰ পাছত কিবা এটা যদি কৰিব পাৰোঁ নিশ্চয় জীৱনৰ সৰু সৰু আশাবোৰ আৰু সপোনবোৰ পূৰ হ'ব বুলি বহুত বেছি হেঁপাহ আৰু আশা আছে যিহেতু আমি নিম্ন শ্ৰেণীৰ মানুহ বহুত বেছি আশা কৰোঁ কিবা এটা কৰিবলৈ বহুত বেছি চেষ্টাও কৰিছোঁ কষ্টও কৰিছোঁ আৰু বিফল হৈছোঁ কিন্তু হ'লেও হাৰি যোৱা নাই কাৰণ ভগৱানক বিশ্বাস কৰোঁ ভগৱানে যি কৰে ভালেই কৰে তো চেষ্টাৰ অসাধ্য নাই গাইছে এইটোৱে ক'লোঁ ছাপৰ্ট কৰিবা আৰু ভুল হ'লে কিবা শুধৰাই দিবা আবেলিৰ সময় মিহি মিহি বতাহ মাৰি আছে চোৱাচোন সেউজীয়া গছজোপা কিমান যে ভাল লাগিছে পথাৰৰ মাজত মুকলি কোনেও কাকো অশান্তি কৰোতা নাই কিমান ফূৰ্তি আৰু সেয়ে আমি এটা কভাৰ ভিডিঅ' বনাবলৈ গ'লে প্ৰত্যেকবাৰতে অকণমান অকণমান ব্লগ তোমালোকলৈ আগবঢ়াওঁ আমি কেনেকৈ কি কৰোঁ আৰম্ভণিৰ পৰা শেষলৈকে ইমান ভালকৈ দিব নাজানো চাগে ভিডিঅ'বোৰ আৰু মোবাইলত বনাওঁ প্ৰত্যেকটো ভিডিঅ' দামী কেমেৰা নাই কম্পিউটাৰ লেপটপ নাই এডিট কৰিবলৈ মোবাইলতে সকলোবোৰ কৰোঁ ভৱিষ্যতে যদি তোমালোকৰ সহায় বাবদ কিবা এটা হয়গৈ নিশ্চয়কৈ ভাল আৰু ভালকৈ দেখুৱাবলৈ কৰিবলৈ চেষ্টা কৰিম তোমালোকে সহায় জনাবা ইয়াৰ আশাৰে আৰু এয়া আমাৰ কুলু আৰু চিনু অকণমানটোৰ নাম চিনু মাইকী কুকুৰ হয় আৰু ডাঙৰটো কুলু হয় আৰু এতিয়া বেটাহঁতে খেলি আছে বেটা বেটি আহা যা যা মুকলি পথাৰৰ মাজত আন্ধাৰ হ'ব এতিয়া আৰু কেচ কেচ জলদি নাম যাওঁ কৰিবি লাহেকে আমাৰ নয়ন জ্যোতিয়ে জঁপিওৱা খটোৱা কামবোৰ খুব ভাল পায় যেনে ধৰি লোৱা চাইকেলৰ 8 চকা ডাঙা স্কুটিৰ 5 চকা ডাঙা ধৰি লোৱা গছৰ পৰা জঁপিয়াই উঠা গছৰ পৰা জঁপিয়াৰ নামা জেওৰাখন একেজাপে পাৰ হোৱা ইত্যাদিবোৰ ই কওঁ যে ল'ৰাটো বহুত বেছি ভাল পায় এইবিলাক কৰি থাকি বহুত এনজয়ফুল বৌহঁত আৰু বৌহঁতৰ ল'ৰা ছোৱালীকেইটা মোৰ জা শাহুৰ ছোৱালীকেইজনী খুৰীহঁতৰ ছোৱালীকেইজনী বহুত ছাপোৰ্ট কৰে মোক হাজবেণ্ডৰ লগতে মোৰ মা দেউতাৰ ঘৰৰ সকলো দাদা বৌ বাইদেউ ভিনদেউহঁতে ইউটিউব চেনেলটো চলোৱাত আৰু সেয়ে মই হয়তো আগবাঢ়ি যাব পাৰিছোঁ অলৰেডি মোৰ ছাবস্ক্ৰাইবাৰ হৈছেগৈ কিন্তু ৱাটছ টাইমটো হোৱা নাই গাইজ প্লিজ বহুত হাতযোৰ কৰি অনুৰোধ জনাইছোঁ তোমালোকক যাতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি মোক আগবঢ়াই নিবা বহুত হিয়াৰ পৰা ধন্যবাদ তোমালোকক আৰু বহুত বেছি চেষ্টা কৰিম যদি আগুৱাই যাব পাৰোঁ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰকে লগ কৰিবলৈ অকণমান কথা বতৰা হ'বলৈ এটি ভিডিঅ' বনাবলৈ সকলোৰে লগতে ফূৰ্তি কৰিবলৈ কিন্তু সেইখিনি হ'ব তোমালোকৰ ছাপৰ্টত কাৰণ তোমালোকে ছাপৰ্ট নকৰিলে একো কৰিব নোৱাৰি বিশেষকৈ কৈছোৱে আৰু বহুত দূৰলৈ যাব নোৱাৰোঁ নোখোৱা খানা খাই নকৰা কাম কৰি বা নোযোৱা গাঁৱত দেশত গৈ আমি ভিডিঅ' বনাবগৈ নোৱাৰোঁ সেইখন সাধ্য মোৰ নাই কাৰণ আমি বহুত দুখীয়া ঘৰৰ আচলতে ছোৱালীও আছিলোঁ আৰু বোৱাৰীও হ'লোহি একো নাই কিন্তু যি আছে তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰি আগবাঢ়ি গৈ আছোঁ বহুত কিবা এটা আশা লৈ বহুত কষ্ট কৰি কিবা এটা কৰিব পাৰিম বুলি তেনেহ'লে ঠিক আছে ভিডিঅ'টো চাবা আৰু আমাৰ বেটা লটকি আছে নাম জলদি যাওঁ দেৰি হৈছে বহুতখিনি কথা ক'লোঁ যদি কিবা ভুল হৈছে ক্ষমা কৰিবা আৰু